Hello everyone, কি খবৰ ভালনে সকলোৰে আজি শনিবাৰ আৰু উইকেণ্ড আৰম্ভ হৈছেহে আমাৰ কাৰণে যেহেতু শনিবাৰলৈকে আমাৰ কাম থাকে আৰু এই উইকেণ্ডটো যেহেতু দেৱালী পৰিছে সেইকাৰণে মই ভাবিলোঁ উইকেণ্ডৰ দেৱালী একেলগে আপোনালোকৰ লগত চেলিব্ৰেট কৰোঁ আৰু উইকেণ্ড মানে ঘৰ চাফা কৰা খানা বনোৱা আদি কামবিলাক থাকে আৰু মোৰ ঘৰটো এতিয়া বহুত লেতেৰা হৈ আছে মই চাফা কৰিম আৰু আপোনালোকৰ লগত একেলগে শ্বেয়াৰ কৰিম মই কেনেকৈ কৰোঁ কি কৰোঁ দেৱালী চেলিব্ৰেশ্যন কেনেকৈ কৰিলোঁ আৰু দেৱালী স্পেচিয়েল কি বনাইছোঁ সেই সকলোবোৰ শ্বেয়াৰ কৰিম আৰু এতিয়া মই ঘৰ চাফা কৰিম মোৰ বেডৰুমৰ অৱস্থা একেবাৰে বেয়া মই এফালৰ পৰা চববোৰ চিজিল কৰি যাম আজি ৰাতিপুৱা লৰালৰি হোৱাত এনেকেই থৈ যাব লগা হ'ল ইমান ভালকৈ চিজিল কৰিবলৈ নাপালোৱে এতিয়া এফালৰ পৰা ঘৰৰ চববোৰ কাম কৰি যাব লাগিব মই সপ্তাহৰ শেষত শুকুৰবাৰ বা শনিবাৰে মই গোটেই বিচনাবোৰৰ বেড কভাৰবোৰ সলাই দিওঁ আপোনালোকে সলাই নাই বাৰু একেখন বেড কভাৰতে শুই ভাল নালাগে সপ্তাহটোৰ শেষত অলপ চেঞ্জ হ'লে ভাল লাগে কিবা এটা নতুনত্ব থাকিলে ভাল লাগে সপ্তাহে সপ্তাহে নহ'লে একেখন বেড কভাৰ বা যেনেকৈ আমি একেবোৰ খানা এঘেমীয়া হৈ গ'লে আমনি লাগে একেখন বেড কভাৰ দেখি দেখি আমনি লাগে মই প্ৰতিখন বিচনাৰ বেড কভাৰ সলাই দিম আৰু এইবোৰ যিহেতু অলপ লেতেৰাও হৈছে এইকেইদিন মই এখন বেড কভাৰ আজি ইয়াত পাৰিম এখন উঠাই দিম
ঘৰ চাফা কৰা হৈ গ'ল। এতিয়া গধূলি 7টাই বাজিলে। মই মাজতে অলপ সময় ভিডিঅ' কৰিব নোৱাৰিলোঁ। হাই কৈ দিয়া, হেল্ল' কৈ দিয়া, হেল্ল' হেল্ল'। ভালকৈ কৰা। মই অলপ এক সময় দিব লগা হ'ল, সেইকাৰণে। বাকী মই কাইলৈ দেখুৱাম এটা বস্তু বনোৱা বস্তু এটা মই। আৰু আজিলৈ মই ভিডিঅ'টো শেষ কৰোঁ। সকলোলৈকে দেৱালীৰ শুভেচ্ছা থাকিল। সুখে শান্তিৰে ভৰি পৰক, পোহৰৰ উৎসৱ। এতিয়ালৈ মই ভিডিঅ'টো শেষ কৰোঁ। হেপী উইকেণ্ড, হেপী দেৱালী, বাই।